আজি কচুলতি অলপ আনিছোঁ বনাবলৈ। এয়া কাটি কৰি লৈছোঁ। এইফালে বিলাহী, কণ বিলাহী আৰু শুকান মাছ দি বনাম। ৰেডি কৰি লৈছোঁ। ইফালে কেইটামান পাঁচফোৰণ দিছোঁ। তাৰপিছত নহৰু কেইটামান থেতেলিয়াই অলপ ৰঙচুৱা হ'ব দিম। এতিয়া অলপ পিঁয়াজ দিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজিম। এইখিনি ৰঙচুৱা হোৱালৈকে এইফালে দালি অলপ বনাই আছোঁ। এয়া চজিনা দি বনাইছোঁ, কণ বিলাহী আৰু চজিনা। এয়া প্ৰায় ৰেডি হৈছে আৰু ৰঙচুৱা হৈছে পিঁয়াজটো। এতিয়া ইয়াতে কচুলতিখিনি দি দিম। এনেকৈ আপোনালোকে কচুলতি বনাই খাইছেনে? খাই চাবচোন, বৰ সোৱাদ হয়। অলপ দেৰি এনেকৈ ভাজিব লাগিব। নিমখ হালধি দি এটা ভোট জলকীয়া দিছোঁ, অলপ জ্বলা হ'লে ভাল লাগে। আৰু ইয়াত একো মছলা এড নকৰোঁ। এনেকৈ অলপ দেৰি ভাজিম। সিজিবৰ বাবে এতিয়া অলপ মই পানী দিম। অলপ ঢাকি দিম। এয়া হৈছে আৰু অলপ সিজাৰ পাছত অলপ কণ বিলাহীকেইটা দি দিছোঁ। ঠাণ্ডা হ'লে বিলাহী অলপ সৰহকৈ দিছোঁ, অলপ টেঙা হ'লে খাই ভাল লাগে। এয়া অলপ টাইম ভাজিম। অলপ এতিয়া ঢাকি ৰাখিম। এইফালে আকৌ টাৱাত শুকান মাছকেইটা ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি লোৱা মাছকেইটা দি দিছোঁ। প্ৰায় হৈছে আৰু দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। এতিয়া অলপ থেতেলিয়াই লোৱা আদা এড কৰিম। তেতিয়া সোৱাদ হয় খাবলৈ। এতিয়া অলপ ঢাকি দিম। এতিয়া অলপ মান ধনিয়া দি দিছোঁ। এইটো ৰেডি হৈ গ'ল, খাবৰ বাবে ৰেডি হৈ গ'ল। এইফালে আকৌ মাছ কেইটামানৰ পাতত দিব লৈছোঁ। সৰু মাছ এয়া দৰিকণা। এয়া আদা পাত আৰু মান ধনিয়া অলপ দি দিছোঁ। দুটা জলকীয়া দিছোঁ, ধান জলকীয়া। নিমখ আৰু হালধি দিছোঁ। অলপমান মিঠাতেল দি দিম।
বান্ধি কৰি লৈছোঁ। মাছকেইটা আজি পথাৰত ধৰিলোঁ। জুইও ৰেডি কৰি থৈছোঁ। এয়া এতিয়া ভৰাই দিম। খোৱাৰ টাইমত উলিয়াই লওঁ। এয়া মাছো ৰেডি হৈ গ'ল।